গ্লোবেল টাইগাৰ ডে হিচাপে অবজাৰ্ভ কৰা হয় আৰু এই উপলক্ষে আজি আমি যেটো আছে নেশ্যনেল টাইগাৰ কনজাৰভেশ্যন অথৰিটি তেখেতসকলৰ দ্বাৰা যেটো মনিটৰিং আৰু প্ৰট'কলটো চোৱা হৈছে ট্ৰেপিং কৰা হৈছে ইয়াৰ পিছত আমাৰ টোটেল 52 নাম্বাৰ যেটো টাইগাৰ মানাসত ই পপুলেশ্যনটো পোৱা হৈছে আৰু ইয়াৰে 8টা কাপ আছে which is an increase of 8 and 4 in number আৰু টোটেলি যে যোৱা বছৰ যিখিনি টাইগাৰ আমি পাইছিলোঁ এইখিনি টাইগাৰ আমাৰ ইনটেক আছে মানে ইয়াত কোনো পজিং হোৱা নাই ইয়াৰ পিছত আকৌ নতুন 23 টাইগাৰ ৰিপৰ্ট কৰা হৈছে সো যেটো ৰেশিওত আমাৰ টাইগাৰটো বাঢ়ি আছে তো হিটো আজি আপোনালোকৰ আগত ক'বলৈ পাই খুকি হৈছোঁ আৰু ইয়াত আমাৰ এতিয়া যেটো আছে 27 টাইগাৰ আমাৰ এটা মেচুৰ লেভেলত আছে যিয়ে নেকি বাচ্চা জন্ম দিব পাৰে আৰু ইয়াত আমাৰ 8টা যেটো আছে মেল আছে আৰু 19টা ফিমেল আছে তো এই যে ৰিপৰ্ট এটা আমি পাবলৈ সক্ষম হৈছোঁ এটো আমাৰ কাৰণে খুব ডাঙৰ এটা এচিভমেন্ট কাৰণ এটা সময়ত আমাৰ মানাসৰ যেটো স্পেচিছ এটো বহুত কমি গৈছিলে অলমোস্ট কিছুমান স্পেচিছ না কি বৰাবৰ হৈ গৈছিলে কিন্তু আজি বহুত কম সময়ৰ ভিতৰত ইমানখিনি সংখ্যাৰ টাইগাৰ আমাৰ মানাসত যে পপুলেশ্যনটো বাঢ়িছে এটো খুব মানে এটা ভাল কাম হৈছে ইয়াৰ লগতে আমাৰ তাত ৰাইনো আছে বাকি এনিমেলছ বিলাকৰো মানে সংখ্যা কমি যোৱা নাই বৰঞ্চ বাঢ়ি আছে আৰু ইয়াৰ লগতে স্পেশালি আমি যোৱা বছৰৰ পৰা কিছুমান চিন্তা চৰ্চা কৰিছোঁ যিবিলাক অলপ মানে এক্সটিং এনিমেল তেখেতসকলক স্পেশাল কেয়াৰ দিয়াৰ কাৰণে আৰু মানাসত কিছুমান নতুন প্ৰজেক্ট লোৱাৰ কাৰণে ইতিমধ্যে আলোচনা চলি আছে আৰু হিটো অতি শীঘ্ৰে বাস্তৱত ৰূপায়ণ হ'ব তো সেই কাৰণে আজি আমি সকলো আনন্দিত হৈছোঁ আৰু স্পেশালি মানাস যিসকলে দায়িত্বত আছে ডাইৰেক্টৰ এণ্ড আদাৰ ষ্টাফছ মই তেখেতসকলক কংগ্ৰেচুলেশ্যন দিছোঁ এই এটা ডাঙৰ সাফল্যৰ কাৰণে আৰু আজি ইয়াৰ লগতে আৰু এটা কাম ইয়াতে হ'ব যেটো নেকি আমাৰ এটা ৱেবছাইট লঞ্চ কৰা হ'ব আৰু সেই ৱেবছাইটটো লঞ্চ কৰাৰ পিছত সকলো ইনফৰমেশ্যন বিলাক ৱেবছাইটত পাবলৈ সক্ষম হ'ব আমাৰ মানাসৰ বিষয়ে গতিকে আমি এতিয়া ৱেবছাইটটো লঞ্চ কৰিম মই অনাগত দিনত আমাৰ মানাসত যেটো টুৰিষ্ট এটো ডাবলৰ পৰা ট্ৰিপল হ'ব বুলি মই আশা কৰিছোঁ কাৰণ তাত যিখিনি সুবিধা এটো বাঢ়ি আছে ইয়াত সুবিধাবিলাক কমি যোৱা নাই আৰু গভৰ্ণমেণ্টে স্পেশালি আমি ফোকাস কৰিছোঁ যে তাত টুৰিষ্টসকলৰ কাৰণে আৰু ভাল একমোডেশ্যন ভাল এটা ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰাৰ কাৰণে চিন্তা চৰ্চা কৰা হৈছে গতিকে এনাদাৰ 1 or 2 years মই ভাবিছোঁ তাত ভাল ইনফ্ৰাষ্ট্ৰাকচাৰবিলাক আমাৰ হৈ উঠিব আৰু তাত টুৰিষ্টবিলাক আহিব পাৰিব মানাসত আহাৰ এটা ভাল এডভান্টেজ আছে এটো হল যিখিনি আমাৰ তাত হেৰিটেজ আছে এটো বেলেগত পাবলৈ নাই তো সেই কাৰণে মানাস ইজ ভেৰি ৰিচ ইন ফ্লোৰা এণ্ড ফৌনা তো এই বস্তুটো আজি বহুতে জানে বহুতে নাজানে কিন্তু যিসকলে আহিছে তেখেতসকলে মানাসত বাৰে বাৰে আহিবলৈ মন কৰে তো সেই কাৰণে আজি এইখিনি খবৰ আপোনালোকৰ জৰিয়তে আমি অসম ভাৰত আৰু বিশ্বক জনাবলৈ পাই সুখী হৈছোঁ যে মানাস এতিয়া এটা নিজৰ এটা যেটো আগৰ যেটো অৱস্থা আছিলে ইয়াত সম্পূৰ্ণভাৱে ঘূৰাই আহিছে আৰু মানাস এটা সকলো দিশৰ পৰা ভাইবল হৈ উঠিছে ধন্যবাদ ট্ৰান্সলোকেট কৰাৰ কথাবিলাক চলি আছে ইতিমধ্যে টাইগাৰ স্পট হৈছে তাত ডিয়াৰ স্পট হৈছে আৰু বহুতখিনি এনিমেল ইয়াত ৰাইমানা নেশ্যনেল পাৰ্ক ঘোষণা কৰাৰ পিছত বহুতখিনি এনিমেলৰ মানে স্পট হৈছে তাতে গতিকে এইখিনি গোটেই প্ৰিপাৰেশ্যনটো কৰাৰ পিছত আৰু ৰাইমানা এতিয়া নেশ্যনেল পাৰ্ক হিচাপে তাত যিখিনি আগত ইলিগেল কামবিলাক হৈ আছিলে এইখিনি কমপ্লিটলি বন্ধ কৰাৰ পিছত লাহে লাহেকৈ ৰাইমানাও বহুত ডেভেলপ হৈ আহিছে আৰু এই বছৰৰ পিছতে আমি বহুতখিনি এনিমেল তাত ট্ৰান্সলোকেট কৰিব পাৰিম বুলি আশা কৰিছোঁ আৰু ৰাইমানাও আমাৰ মানাসৰ নিচিনা কম সময়ৰ ভিতৰতে সকলো ফ্লোৰা আৰু ফৌনা যিখিনি স্পেচিছ এনিমেল আগতে আছিলে সকলো স্পেচিছ ইয়াতে আনিব পাৰিম বুলি আমি আশা কৰিছোঁ আৰু ৰাইমানাও আমাৰ মানাসৰ পিছত এনাদাৰ এটা ভাল টুৰিষ্ট স্পট হ'বলৈ গৈ আছে বায়োডাইভাৰ্চিটি কনজাৰ্ভ কৰাৰ কাৰণে প্ৰিজাৰ্ভ কৰাৰ কাৰণে ভাল এটা অঞ্চল হিচাপে এটো গঢ় লৈ উঠিব ইয়াৰ কাৰণে আমি চৰকাৰে সকলো কাম কৰিবলৈ প্ৰস্তুত আছোঁ